Hello peoples, আজি হ'ল 4th question series আমাৰ এইটো এপিসোড আৰু এফালে আছে বাটি সৰি একো নাই বাৰু এটা বাটি কেজি প্ৰশ্ন সুধিম তই প্ৰশ্নটো শুনবি আৰু জাস্ট কবি টাইম দিম বাৰু 10 সেকেন্ডৰ লাগি হে 10 সেকেন্ড টাইম দিছা মাটিৰ তলৰ বগা গুৰি সাজ পিন্ধে কুৰি কুৰি আৰু অজস্ৰ কাপোৰ কি বস্তু মাটিৰ বগা গুৰি সাজ পিন্ধে কুৰি গাইস ভাবি আছো কিন্তু এই মাটিৰ তলত থাকে ন মানে কাপোৰ বহুত এটা গুছাৰ পিছত কাপোৰ ওলাই জীৱিত জন্তু কিবা खोपड़ी तोड़ साले का জন্তু বুলি না বস্তু হ'ব পাৰে কিবা হ'ব পাৰে আচ্ছা পিয়াজ মাটিৰ তলৰ বগা বুলি ও বগা আচ্ছা নহৰু কিন্তু গাইছ এইটো নহৰুৱে হয় শুনা, কিন্তু 10 সেকেন্ড পাৰ কৰিছে হ'লেও টাইম দিছো হ'লেও 5টা आप कहाँ थे ज्ञानी बाबा